ধৰিব পৰা নাই একো নহয় ইমান ফোন কৰি আছো ৰিচিভ কৰা নাই যে Hey guys, welcome back to my YouTube channel. মই ভাস্কৰ চিটিকা এণ্ড আপোনালোক সকলোকে মোৰ YouTube চেনেল ডেইলি লাইফ উইথ ভাস্কৰত স্বাগতম জনাইছোঁ। এণ্ড আজি হৈছে 1 মে আৰু হয়তো 3 মে দিনাখন লকডাউন খুলিব পাৰে। এণ্ড বৰ্তমান ৰাতিপুৱা 11টা বাজিছে আৰু আজি অকণমান দেৰিকৈ শুই দিছোঁ। এনিৱেজ এণ্ড আজিৰ ভিডিঅ'টোত মই মোৰ পুৰণা ফটো ৰিয়েক্টিং টু মাই অল্ড ফটোজ পুৰণা ফটো কিছুমান ৰিয়েক্ট কৰিম মানে পুৰণা ফটোখন দেখাই পেলাই আৰু সেই ফটোখনৰ লগত সংগ দি কথা ক'ম আৰু মোৰ লগৰ বন্ধু কেইজনমানক মই প্ৰেংক কল কৰিম প্ৰেংক কল আপোনালোকে নিশ্চয় শুনিছে প্ৰেংক কলৰ কথা একচুৱেলি মই মুম্বাই গান দেখিলোঁ ভিডিঅ' এটাত দেখিছিলোঁ প্ৰেংক কল আৰু ৰিয়েক্টিং টু মাই অল্ড ফটোজ হ'ল বহুত দিন মোৰ লগৰ কেইজনমান ফ্ৰেণ্ডক মই প্ৰেংক কল কৰিম আৰু মোৰ কিছুমান পুৰণা ফটোত মই ৰিয়েক্ট কৰিম তো ভিডিঅ'টো আপোনালোকে চাই থাকিব আৰু লাষ্টলৈকে চাবলৈ নাপাহৰিম একচুৱেলি এই প্ৰেংক কলটো মোৰ লগৰ বেষ্ট ফ্ৰেণ্ড এজনী তাইক মই কৈ থৈছিলোঁ এনেকৈ তেনেকৈ প্ৰেংক কল কৰিম তো মোক তুমি হেল্ল' কোৱা চেণ্ড কৰা আৰু তাই ধুনীয়াকৈ চেণ্ড কৰিছে আৰু মই যেতিয়া এই মোৰ লগৰ ফ্ৰেণ্ডজনক ফোন কৰিম ফ্ৰেণ্ডজনক ফোন কৰাৰ পিছত মই এইটো ধুনীয়াকৈ প্লে কৰি দিম চাওঁ মোৰ লগৰ বন্ধুজনৰ ৰিয়েকশ্যন কি আহে ঠিক আছে মইতো মোৰ মাৰ ফোন নাম্বাৰৰ পৰা ফোন কৰিম মোৰ গোটেই ফোন নাম্বাৰ সিহঁতৰ তাত আছে নাও পলক ফোন কৰিম ফ্ৰেণ্ড হেল্ল' 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 কি হ'ল হেল্ল' চিনি নোপোৱা হ'লা নেকি মোক তুমি ইমান Hello? ফোন কৰি আছো ৰিচিভ কৰা নাই যে কিয় তুমি কোনে কৈছে ইমান ফোন কৰি আছো ৰিচিভ কৰা নাই যে কিয় তুমি আছো কোন হেল্ল' কোনে কৈছে ভিডিঅ'টো আহিব মানে প্ৰেংক কলৰ ওপৰত আৰু হা তো ভিডিঅ' ৰেকৰ্ড কৰি আছিলোঁ বিকাশক কৰিলোঁ ডাউট টপাক কৰিছিলোঁ হা দিয়া মোৰ ভিউৱাৰ্ছবোৰৰ কাৰণে হাই এটা দি দিয়া ঠিক আছে দিয়া অঁ ঠিক আছে দিয়া ন উদীপ্তক ট্ৰাই কৰি আছোঁ তাৰ ফোনটো লগা নাই কি হ'ল জানো not the ailing please হেল্ল' 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 কোন হয় চিনি নোপোৱা হ'লা নেকি মোক তুমি ধৰিব পৰা নাই কোন হয় ইমান ফোন কৰি আছো ৰিচিভ কৰা নাই যে কিয় তুমি ফোন আননোন নাম্বাৰ ন তেতিয়া ফোন ৰিচিভ কৰি কৰিছো আছো একো মাত দিয়া নাই ৰিচিভ কৰা নাই যে কিয় তুমি ক'ব লাগে ন কোন হয় সুধি আছো কোনে কৈছে কি হ'ল? কাক লাগে চিনি নোপোৱা হ'লা নেকি মোক তুমি নাপাওঁ কাৰণেতো সুধি আছো ন হেল্ল' আজি জন্ম হৈছাহে নেকি তুমি ক'ত লাগিছে এইটো কেনেকুৱা লাগিছে ক'ত লাগিছে এইটো এইটো মোবাইলত লাগিছে মোবাইলত লগা নাই বেলেগ কি মাত দি আছে বেলেগ ক'ৰবাত লাগিছে বিকাশ কোৱা এই মই তোমাৰ ভিডিঅ' এটা বনাই আছিলোঁ প্ৰেংক কলৰ কাৰণে এই তোমালৈ এটা প্ৰেংক কল কৰিছিলোঁ গম পাইছা শ্বুট কৰি আছোঁ দিয়া মোৰ ভিউৱাৰ্ছবোৰৰ কাৰণে হাই এটা দিয়া হাই তুমি ছাবস্ক্ৰাইব কৰিবা কমেণ্ট কৰিবা ভাল হয় ভিডিঅ'বোৰ চাবা চবে ঠিক আছে দিয়া ন মই তোমাৰ পিছত ফোন কৰিম দিয়া ন হ'ব মই বিকাশক ফোন কৰিলোঁ তেনেকৈ মোৰ আৰু দুজনমান বন্ধুক মই এতিয়া ফোন কৰিম চেমকে এবাৰ ফোন কৰি চাওঁ কি ৰিয়েকশ্যন আহে এটা চাই লওঁ বাৰু হেল্ল' 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 কোন কি হ'ল চিনি নোপোৱা হ'লা নেকি মোক তুমি ইমান ফোন কৰি আছো ৰিচিভ কৰা নাই যে কিয় তুমি ফোন কোনে কৈ আছেনো ইমান ফোন কৰি আছো ৰিচিভ কৰা নাই যে কিয় তুমি ক'ত ফোন কৰিছে কোনে কৈছে কওক নামটো কওক হেল্ল' 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 কোনে ক'লে কি হ'ল চিনি নোপোৱা Hello? হ'লা নেকি মোক তুমি ইমান ফোন নামটো কৰি ক'লেহে আছো চিনি পাম ন ৰিচিভ কৰা নাই যে কিয় তুমি আৰে কোন বে লডেড ভাচু বে তুমি বে
এই তোমাৰ ভিডিঅ' এটা বনাই আছিলোঁ ইউটিউবৰ কাৰণে বৰ্তমান তোমালৈ প্ৰেংক কল এটা কৰিছিলোঁ বিকাশক কৰিলোঁ এণ্ড পলক কৰিলোঁ বৰ্তমান তুমি দিয়া মোৰ ভিউৱাৰ্ছবোৰৰ কাৰণে হাই এটা কৈ দিয়া হাই বেঙেনা খেতিত বেঙেনা কৰিলো বেঙেনা দিলে মোক ভাজোৱে আৰু এনেকুৱা কলৰ পৰা সাৱধান থাকক আপোনালোকো কেতিয়া বেঙেনা দিয়ে ঠিক নাই গতিকে আপোনালোকক সাৱধান থাকক দেই মাজে মাজে বেঙেনা খাই থাকিব লাগে গম পাইছা নাই হয় নেকি আকৌ কণ্টিনিউ কৰা দিয়া বাৰু মই কণ্টিনিউ কৰি আছোঁ তোমাক মই পিছত ফোন কৰি আছোঁ দিয়া বাৰু ঠিক আছে বৰ্তমান মই বাহিৰলৈ গৈছিলোঁ ইমান ধুনীয়া ৱেডাৰ অলপ বতাহ মাৰি আছে আৰু গোটেই আকাশখন নীলা ব্লু স্কাই এটা টাইম লেপছটো লোৱাটো বাধ্যতামূলক কাৰণ এনেও মই টাইম লেপছ লৈ ভাল পাওঁ তো আপোনালোকে টাইম লেপছটো এনজয় কৰক আৰু টাইম লেপছটো এনজয় কৰাৰ আগতে মই কৈ দিছোঁ মোৰ এইটো দেখিছে অলপমান তেজ ওলাই থকা নিচিনা দেখিছে এইটো একচুৱেলি মই দুৱাৰত খুন্দা খালোঁ তো বাদ দিয়ক এইটো তো আপোনালোকে বৰ্তমান টাইম লেপছ এনজয় কৰক Hey guys, today is the next day and good morning to everyone. বৰ্তমান ৰাতিপুৱা 9টা বাজিছে এণ্ড সকলোকে মোৰ ইউটিউব চেনেলত আকৌ এবাৰ স্বাগতম জনাইছোঁ যোৱাকালি প্ৰেংক কল কৰিলোঁ এণ্ড প্ৰেংক কল কৰাৰ পিছত ৰিয়েক্টিং টু মাই অল্ড ফটোছৰ ভিডিঅ'টো বনাম বুলি ভাবিছিলোঁ কিন্তু যোৱাকালি নবনালোঁ সেইটো আজি বনাম মোৰ পুৰণা ফটো ৰিয়েক্ট কৰিম এতিয়া পুৰণা ফটো দেখাই পেলাই সেই ফটোৰ লগত জড়িত থকা অকণমান কাহিনী কৈ দিম প্ৰথম ফটোখনৰ ৰিয়েক্ট কৰিব ওলাইছোঁ মই প্ৰথম ফটোখন হৈছে এইখন ফটো আমি আজিৰ পৰা 3 বছৰমান হ'ব 3-4 বছৰ হ'ব এই ফটোখন আমি যেতিয়া ফাৰ্ষ্ট আমি TDC ফাৰ্ষ্ট ছেমিষ্টাৰত যেতিয়া চিনাকি হৈছিলোঁ চবৰে লগতে কৰ বন্ধু চাৰ্কলে এটা খানা খাইছিলোঁ আৰু সেই খানাটো খাবলৈ যাওঁতে এইখন ফটো তুলিছিলোঁ উদীপ্তহঁতৰ ঘৰত খাব গৈছিলোঁ এই খানাটো মানে উদীপ্তহঁতৰ ঘৰৰ ছাইডত কলং এখন আছে সেই কলংখনৰ পাৰত খাবলৈ গৈছিলোঁ তো এখন সেই তেতিয়া দিনৰ ফটো আছিলে চানু আছিল পল চেম আৰু মই নেক্সট ফটোখন এইখন চাওক ফ্ৰেণ্ডছ ফৰএভাৰ বুলি লিখা হৈ আছে চমৰ ডিপু আছে তাৰপিছত বশিষ্ঠ আছে এইখন আমি হাই ছেকেণ্ডেৰী ফাৰ্ষ্ট ইয়েৰ পঢ়ি থাকোঁতে তোলা ফটো হাই ছেকেণ্ডেৰী ফাৰ্ষ্ট ইয়েৰ যেতিয়া আমি চাৰিজনে বহুত ভাল বন্ধু হৈ গ'লোঁ একেলগে থাকি তাৰপিছত আমাৰ ঘৰলৈ ভাত খোৱাকৈ মাতিছিলোঁ সেই আজিৰ পৰা নাই বুলিলেও 5 বছৰ পাৰ হ'ল চাগে এইখন ফটো তোলা নেক্সট ফটোখন হৈছে এইখন ফটো আজিৰ পৰা 2 বছৰমানৰ আগৰ হ'ব উদীপ্ত আছে চেম আছে পল আছে এইখন আমি একচুৱেলি হৰ্ণবিল পাৰ্কত গৈছিলোঁ এনেই যেতিয়া নিউ খুলিছিলে হৰ্ণবিল পাৰ্কখন তো তালৈ যাওঁতে এনেই ফটোখন তুলিছিলোঁ আৰু এইখন ফটো চাওক এইটো চমৰ আৰু এইটো মই এইখনো হাই ছেকেণ্ডেৰী ফাৰ্ষ্ট ইয়েৰ মানৰ তোলা আজিৰ পৰা 5 বছৰমানৰ আগৰ পুৰণা ফটো এখন আৰু এইখন চাওক পলে মোক গা ওপৰত উঠি আছে আৰু চেম আৰু মানে BA ছেকেণ্ড ছেমিষ্টাৰ মানত তোলা ফটো এইখনো হ'ব 3 বছৰমান পুৰণা ফটো আৰু এইখন ফটো চাওক এইখন ফটোত আছে চেম আছে বিকাশ আছে উদীপ্ত আছে পল আছে আৰু ডিকেনো আছে এইখন ফটো বিকাশহঁতৰ ঘৰত পূজা চাই পেলাই বিকাশহঁতৰ ঘৰত আছিলোঁ সেই বিকাশহঁতৰ ঘৰত থাকোঁতে তোলা ফটো আৰু এইখন ফটো চাওক এইখনত আছে চেম আছে বশিষ্ঠ আছে আৰু মই এইখন গুৱাহাটী চানমাৰী ব্ৰিজৰ ওপৰত আমি আড্ডা মাৰি থাকোঁ এখন ফটো চাওক চেম আছে বশিষ্ঠ আছে আৰু মই আছোঁ এখন এছকেট গুৱাহাটী এছকেট উঠা ফটো আৰু এইখন চাওক ফ্ৰণ্টত গোটেই গুৱাহাটীখন ওলাই আছে আৰু এইটো মই আৰু এইখন ফটো তোলাইছিলোঁ গুৱাহাটী গান্ধী মণ্ডপত আৰু গুৱাহাটী গান্ধী মণ্ডপত মানে যাওঁতে যোনটো ৰাস্তা ন সেই ৰাস্তাটো বহুত মানে ধুনীয়া আৰু তাৰ পৰা মানে গুৱাহাটী গোটেই ভিউটো দেখা পোৱা যায় আৰু সেইখন ফটো তেতিয়া তোলা আৰু এইখন ফটো চাওক বশিষ্ঠ আছে মই আছোঁ আৰু ডিপু আছে এইখন ফটো হ'ল এইখন ফটো হ'ব 5 বছৰমানৰ আগৰ ফটো হ'ব এখন নেক্সট ফটোখন হৈছে এইখন চাওক এইখন আমি চান্দুবি যাওঁতে তোলা ফটো হয় এখন ফটো চাওক চেম আছে আৰু মই আছোঁ এইখন ফটো হৈছে আমি আজিৰ পৰা 2-3 বছৰমানৰ আগতে একলেণ্ড গৈছিলোঁ বাইক লৈ গৈছিলোঁ সেই একলেণ্ড যাওঁতে তোলা ফটো আছিল আৰু সেইদিনাখন বহুত বৰষুণ পৰিছিল একদম বৰষুণত ভিজি আৰু চেমে গেঞ্জি পিন্ধি একদম গুৱাহাটী পাইছেগৈ আৰু এখন চাওক এখন বাৰ্থডে পাৰ্টি এটা দিছিলোঁ বাৰ্থডে পাৰ্টি ৰেষ্টুৰেণ্টখনৰ নাম আছিল কিবা ৰংদে বসন্তী উৰবান ৰেষ্টুৰেণ্ট নেকি আৰু তেনেকুৱা বহুত ফটো আছে আৰু চব ফটো ৰিয়েক্ট কৰিব নোৱাৰি এতিয়া চব ফটো ৰিয়েক্ট কৰি থাকিলেতো বহুত দেৰি লাগিব তো এতিয়া আৰু বেলেগ ফটো ৰিয়েকশ্যন নকৰোঁ এতিয়া আৰু তো নেক্সট কেতিয়াবা আকৌ মোৰ বহুত পুৰণা ফটো আছে মোৰ সৰুতে তোলা ফটো কিবা কিবি সেইবোৰ এতিয়া আৰু মানে দেখাবলৈ ভাল নালাগিল যদিহে আজি ভিডিঅ'টো চাই ভাল পালে
তেনেহ'লে এটা লাইক নিশ্চয় কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি বৰ্তমানটো লকডাউন 17 মেলৈকে বঢ়াই দিয়া হ'ল তাতে ভালে থাকক আৰু মোৰ চেনেলটো হৈছে ব্লগিং চেনেল ক'ৰবাত ঘূৰা ফুকা কৰি দিলেহে ভিডিঅ' চাই ভাল পাব আপোনালোকেও আৰু ময়ো বনাই ভাল পাম কিন্তু ঘৰতে থাকিবলগীয়া হৈছে যিহেতু লকডাউন আৰু নেক্সট ভাবিছোঁ মই কিবা কিবি চেলেঞ্জৰ ওপৰত ভিডিঅ' দিম যেনেকৈ বটল ফিলিপ চেলেঞ্জ কিবা কিবি এনেকুৱা টাইপৰ তো কিবা কিবি যদি নতুন চেলেঞ্জ আছে যেনেকৈ মই ইয়াৰ আগত চেলেঞ্জ বনাই গ'লোঁ 2 ডেয়া চেলেঞ্জ 30 ছেকেণ্ড পুছ আপ চেলেঞ্জ আৰু তেনেদৰে যদি কিবা কিবি চেলেঞ্জৰ আইডিয়া আপোনালোকৰ আছে তেনেহ'লে মোক কমেণ্ট ছেকশ্যনত নিশ্চয় জনাব কিবা কিবি নতুন চেলেঞ্জ থেংক ইউ ছ' মাছ গাইজ লাভ ইউ অল বাই বাই টেক কেয়াৰ লাভ ইউ অল বাই বাই